হৰভোগৰ ফেখুৰাখোৱা গাঁৱত বন বিভাগৰ অভিযান অবৈধ কাঠফলা মিল জব্দ বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নিৰ্দেশৰ পাছতে একচন মোডত বন বিভাগ ফেখুৰাখোৱা গাঁৱত কাঠ ফালি থকা অৱস্থাতে জব্দ এটা অবৈধ কাঠফলা মিল বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এসপ্তাহৰ ভিতৰত ৰাজ্যত চলি থকা অবৈধ কাঠফলা মিলসমূহ উচ্ছেদ হ'ব লাগিব বুলি ঘোষণা কৰাৰ পিছতে তৎপৰ হৈ পৰিছে ৰাজ্যৰ বন বিভাগ বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নিৰ্দেশৰ পিছতে আজি বৰপেটা ৰোড বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত হৰভোগ খণ্ড বন বিষয়া কৰুণাকান্ত দাসৰ নেতৃত্বত এটা দলে হৰভোগৰ ফেখুৰাখোৱা গাঁৱত অভিযান চলাই এটা অবৈধ কাঠফলা মিল জব্দ কৰে উল্লেখ্য যে ফেখুৰাখোৱা গাঁৱৰ হৰকুমাৰ কলিতা নামৰ লোকজনে চোৰাংভাৱে উক্ত অবৈধ কাঠফলা মিলটো চলাই আছিল বন বিভাগৰ দলে গোপন সূত্ৰৰ পমখেৰি উক্ত স্থানত উপস্থিত হয় আৰু কাঠফলা মিলটোত ব্যৱহৃত মেচিন জেনেৰেটৰ পাম্প আদি জব্দ কৰি বৰপেটা ৰোড বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ লৈ যায় নিউজ ডেস্ক ৰিপৰ্ট নিউজ টাইম 3 বন বিভাগে আহি কোনকে অবৈধভাৱে কাঠ মিলটো আছিল লৈ গ'ল মেচিন খুলি লৈ গৈছে এই বেছি দিন হোৱা নাই মিলটো থকা ইয়াত জাগাখিনি না ফেখুৰাখোৱা হৰভোগ পুলিচ অহা নাই কিন্তু বন বিভাগ আহিছিল এতিয়া আহি মেচিন খুলিছে লৈ গৈছে মানুহ ধৰা নাই কোনো বন্ধ হোৱা লাগে নেকি বৰ্তমানতো ছাৰে আমাৰ যিটো মানে বন মন্ত্ৰী আছে তেখেতে কৈ আছে বৰ্তমান অবৈধভাৱে মিল কোনো নাথাকে বুলি কিমান দিন চলি আছিল এইটো বেছি দিন হোৱা নাই খুব বেছি একমাহ দুই মাহমান হৈছিল গছবিলাক কুণ্ডাবিলাক কাটে হয় 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 কি কৰে এটা খালি গছগিলা যে আছে কুণ্ডাগিলা গিলা কাটি দিয়ে চুই কৰে আজি চলাৰ কাৰণে ধৰাৰ আছে ভাল পাইছে না আপোনালোকে এইটো ভালে হৈছে এইটো হয় নাই অবৈধভাৱে চলি আছিল কাৰ আছিল মিলটো হৰভোগৰ লিটাৰ আছে এতিয়া খুলি লৈ গৈছে হয় ঘৰ ক'ত আছে তেওঁ ফেখুৰাখোৱাতে হয় এইটো পলাইছে তেওঁ বন বিভাগ হয় হয় পলায়ন কৰিছে হয় ইনভাৰ্টাৰৰ সৈতে যিকোনো ব্ৰেণ্ডৰ সোলাৰ পেনেল স্থাপন কৰক আজি ভিজিট কৰক শায়ান এণ্টাৰপ্ৰাইজ হৰভোগস্থিত গান্ধী ভৱনৰ ওচৰত অথবা ফোন কৰক 84530 11556 নম্বৰত